নমস্কাৰ বন্ধুসকল, মই প্ৰশান্ত দাসে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। তেনেহ'লে বন্ধুসকল, আমি পলম নকৰি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। কি হ'ল, এদিনাখন এজন মাছমৰীয়াই নদীত মাছ মাৰি আছে। তেখেতে ভাল ভাল মাছ পালে আৰু মাছ পাই তেখেতে ঘৰলৈ যাবলৈ ওলাল। তেনেতে আন এজন মানুহ আহিল। আহি তেখেতক ক'লে, এই মাছখিনি মোক দি, নহ'লে মাৰি দিম, গল চল কাটি পেলাম, এনেকৈ দাও দেখে দি কিনে ক'লা, তই মাছ দি, নহ'লে তোৰ আজি মৰণ আছে, সেনেকৈ ক'লা। কৈ কিনে ভয় দেখে সেই মানুহজনে মাছখিনি লৈ গ'ল। তেখেতে ক'লে, লৈ গুচি গ'ল। যাই আছে আধামান ৰাস্তাতে এটা মাছে তেখেতৰ আঙুলিত কামাৰ মাৰি দিছে। বাল্লি মাছ এটাই কামাৰ মাৰি দিওঁতে বহুত খুন হ'ল, তেজ ওলছি। সেই তেজ ওলতে মানুহটো কি কৰলাক, ডাক্তৰৰ তাকে গেলাক। ডাক্তৰৰ তাকে যাই কিনে সেই ডাক্তৰটোক ক'লাক, বোলে এনে কথা, মোক মাছে কামুৰিছে, এনেকৈ খুন হৈছে। ডাক্তৰে বেণ্ডেজ কৰি চিলাই তিলাই মাৰি কিনে পঠাই দিলাক। ক'লাক বোলে 3 দিন পাছত আহিবি আৰু চাব লাগিব। সেই মানুহজনে আৰু 3 দিন পাছত ডাক্তৰটোৰ তাকে ওচৰত গেলাক। যাই উঠি কি কৰলাক, সেই ডাক্তৰক দেখালাক। ডাক্তৰে খুলি কিনে বেণ্ডেজটো খুলি কিনে চালাক, ভাল হোৱা নাই বস্তুটো। এই যিটো আঙুলিত কাটছিল সেইখিনি একো ভাল হোৱা নাই, সেইখিনি বেছিহে হৈছে বয়া, বেছিকৈ আঙুলিটো এটি হ'ল। তাৰপিছত ডাক্তৰে ক'লাক, বোলে তোৰ আঙুলিটোতো ভাল হোৱা নাই, এতিয়া হেৰা কৰিব লাগিব, গোটেই তোৰ হাতখনে কাটব লাগিব। হাতখন কাটব লাগিব বুলি কত তেতিয়া সি ভাবলাক, বোলেতো উপায়তো নাই, গোটেই হাতখনে ডাক্তৰে কৈছে কি, গোটেই যদি হাতখন নাকটা তোৰ কিন্তু পাছলৈকে বস্তুটো বয়া হৈ যাব, গতিকে কাটবাই লাগিব। সিও ক'লাক, দে আৰু উপায়তো নাই, কাটবাই লাগিব। হাতখন কাটি পেলাক, এই আঙুলি কটা গোটেই কটা হাতখিনি কাটি পেলাক। কাটি পেলোতে তাৰপাছত আৰু বেণ্ডেজ কৰি দিলাক। বেণ্ডেজ কৰি দিওঁতে কি ক'লাক, আৰু 4 দিন পাছত আহিব দিলাক মানুহজনক। সেই মানুহজনে 4 দিন পাছত আহিলাক। আহি কিনে চালাক, ডাক্তৰে ক'লি ভাল হোৱা নাই, একো ভাল হোৱা নাই, আৰু বেছিহে হ'ব ধৰিছে হাতখন। বন্ধুসকল, মই দেখাই দিছোঁ। প্ৰথমতে একেলগে হলাক, এখিনি মিনকলৈকে হ'ল, একেলগে হাতখনৰ একেলগে কাটি পেলাক। কাটি পেলোৱাৰ পাছত বেণ্ডেজ কৰি দিছিল। দিয়াৰ পাছত আৰু গেলাক 4 দিন পাছত। যোৱাৰ পাছত এতিয়া বেণ্ডেজ কৰি দিওঁতে তাৰপিছত আৰু দেখলাক কি আৰু বেছি একেলগে বাঢ়ছিহে। একেলগে বাঢ়োতে কি কৰলাক, ডাক্তৰে ক'লাক কি, বোলো বস্তুটো হাতখন গোটেই এনেকৈ আহি গোটেই তোৰ দেহাতে এৰা হৈ যাব পাছত, গতিকে তোৰ হাতখন একেলগে কাটব লাগিব। একেলগে হাতখন কাটব লাগিব বুলি কৈ কিনে হাতখন কাটলাক, বেণ্ডেজ কৰি দিলাক। তাৰপাছত ক'লাক বোলে কি, এসপ্তাহ পাছত আহিবি, চাম বস্তুটো ভাল হৈছে না নাই, কেনে কি কৰিব লাগিব, সেনেকৈ ক'লাক। কওঁতেতো আৰু এসপ্তাহ পাছত গেলাক, যাই পিছত ভাল হোৱা নাই। তাৰপাছত এজন মানুহে আহিলাক, ওচৰৰে বয়সীয়ালহেন মানুহ, ভাল মানুহজন অলপ। আহি ক'লাক, বোলে তোৰ যে এই বস্তুটো ভাল হোৱা নাই, কিয় হোৱা নাই, তই ক'ৰবাত কিয় বয়া কাম চাম কৰছা নেকি, হাতখন যে এনে হ'ল, কি পাপ কাম কৰছা নেকি, তই কি কৰিছিলি, তই কি দোষ কৰছা, তই ক'ত কি হৈছে, এনে বস্তু। সি আৰু মনত পৰলা, এটাতো মই বেয়া কাম কৰছোঁ, সি উপলব্ধি কৰছি তাই, বোলে মই এজন কাবে কষ্ট কৰিছিল আৰু ভোগ কৰিছিলোঁ মই। একজন মানুহে কষ্ট কৰি মাছ মাৰিছিল আৰু ভোগ কৰিছিলোঁ মই, গ্ৰহণ কৰিছিলোঁ, সেই কষ্টখিনিৰ ফলখিনি মই খাইছিলোঁ, গতিকে সেইকাৰণে মোৰ এনেহেন নেকি। তই নিশ্চয় সেইকাৰণে হৈছে তোৰ এনে গতি। গতিকে সেই মানুহজনৰ ওচৰত যা, বিচাৰি যা সেই মানুহজনক তই ক্ষমা খুজিলেহে তোৰ যদি কিবাকে তোৰ বেমাৰটো ভাল হয়। তই এইটো বিৰাট ভুল কাম কৰছা, সেনেকৈ ক'লাক। কওঁতে সিও উপায় নাপায়, ইয়াৰ হাতখন দিনানুক্ৰমে বেমাৰটো বেয়া হৈ আহি আছে। সি সেই মানুহজনক বিচাৰি যাই আছে। অৱশেষত সেই মানুহজনক পালাক। পাই কিনে ভৰি হাতে ধৰলাক, বোলে প্ৰভু, কি আপুনি কি লীলা কৰলাক এইবিলাক, আপুনি কিবা যাদু মন্ত্ৰ জানে নেকি, কিবা অভিশাপ চভিশাপ দিছিল নেকি মোক সেই মাছখিনি কাঢ়ি লৈ যাওঁতে আপোনাক, মোৰ ভুল হৈছে, আপুনি মোক ক্ষমা কৰি দিয়ক, আপুনি কিবা জানে নেকি যাদু মন্ত্ৰ চন্ত্ৰ, কি কৰি পেলাক মোৰ এই হাতখন, চাওকচোন আপুনি, এনেকৈ ক'লাক। তেতিয়া সি ক'লাক, মইতো একো যাদু মন্ত্ৰ নাজানো, মইতো একো কোৱা নাছিলোঁ, মাত্ৰ মই কৈছিলোঁ ভূতপ্ৰেত দেখি চাইছিলোঁ, হে ভগৱান, ই মোক তাৰ শক্তি দেখে প্ৰয়োগ কৰি, সি তাৰ বল প্ৰয়োগ কৰি মোৰ পৰা সি মাছখিনি লৈ গুচি গ'ল। এতিয়া তুমি তোমাৰ শক্তি প্ৰয়োগ কৰি তাক শক্তিখিনি দেখুৱাই দিয়া, তোমাৰ শক্তি কিমান আছে।
তো বন্ধুসকল এইটোৰ পৰা আমি কি বুজিলোঁ যাতে বেলেগৰ কষ্ট আমি বেলেগে ভোগ কৰিব নালাগে বুজলাক না ভগৱান আছে আচলতে কৰ্মফল আমি ভোগ কৰিব লাগিবই কেতিয়াও নহওক কেতিয়াবা এইটোৰ পৰা এটাই শিক্ষা পালোঁ যে কৰ্মৰ ফল পাবই যিতে নহওক আজি হওক কালি হওক 1 বছৰ পাছত হওক 2 বছৰ পাছত হওক মৰাৰ পাছত পুনৰ জন্মৰ পাছত হ'লেও কৰ্মৰ ভোগ পাবই এইটো খাটাং এইটো মই কোৱা কথা নহয় এইটো মই যিখিনি কথা ক'লোঁ যিখিনি আপোনালোকৰ আগত যিখিনি কথাখিনি ক'লোঁ শ্বেয়াৰ কৰি ক'লোঁ এইখিনিতো কথাখিনিওতো মই ক'ৰবাত শুনছোঁৱে শুনি কিনে ক'লোঁ না মই নিজে কোৱা কথা নহয় বন্ধুসকল চ' বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মই আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰি দিলোঁ যে কৰ্মৰ ফল ভোগ কৰিব লাগিবই এইটো খাটাং বেয়া কৰ্মৰ ফল বেয়া হ'ব ভাল কৰ্মৰ ফল ভাল হ'ব চ' বন্ধুসকল থেংক ইউ